সৰু মাছেৰে আজি বোলো একদম জুতি লওঁ। এইফালে মাছখিনি বাছি ল'লোঁ ধুনীয়াকৈ, এইফালে ডাঙৰ মাছ এজনীও লৈ ল'লোঁ লগতে। এক টুকুৰা ভাজি পেলাই থৈ দিছোঁ আৰু এক টুকুৰা এয়া মই পুৰি খাম। আৰু এতিয়া ঠাণ্ডা দিন যিহেতু এতিয়া বাহিৰতে জুই ধৰিছোঁ আৰু মাছটো মই ধুনীয়াকৈ চাফা কৰি পেলাই পুৰিলোঁ। আৰু পুৰি পেলাই এইফালে সৰু মাছখিনি মই কি কৰিলোঁ, টাৱাখন পাতি পেলাই অকণমান নিমখ ছটিয়াই পেলাই মাছখিনি এজনীকৈ মেলি দিলোঁ আৰু পূৰা টাইট হ'বলৈ দিম। অকণমান টাইট হোৱাৰ লগে লগে মই আকৌ লুটিয়াই দিম ধুনীয়াকৈ। তেতিয়া মানে ধৰি লওক মাছটো উঠি যায়, যিহেতু মই তেল দিয়া নাই, সুদা নিমখ দি ভাজিছোঁ। আৰু এই মাছটোৰ এনেকৈ খোৱা মজাই বেলেগ। এইটো খোলাত দিয়া মাছ বুলি কয়, আৰু বহুত দিন হ'ল এনেকৈ খোলাত দিয়া মাছ খায়ে পোৱা নাই। আৰু মই ভাবিলোঁ আজি বোলো সদায় ভাজি খাই থাকোঁ আৰু চব্জি বনাই খাই থাকোঁ, আজি খোলাত দি মাছটো খাওঁচোন। আৰু এনেকুৱা তৃপ্তি লাগিলে, বহুত দিনৰ মূৰত খাইছোঁ যে একদম বিৰাট ভাল লাগিলে। একদম ধুনীয়াকৈ মাছখিনি পিটিকাও বনাই ল'লোঁ এইফালে পোৰা মাছৰ, আৰু এইফালে খোলাত দিয়া মাছ খুব ধুনীয়াকৈ